অনুভৱটো এনেই এনেকুৱা ধৰণৰ যেনেকুৱা লাগে নৰ্মেল আৰু দেই তেতিয়া মোৰ তেনেকুৱা বেলেগ এটা একো লগা নাই যেন মই পামেই আৰু সেইটো কথা নহয় কাৰণ অসমৰ ৰাইজে যিটো মোক দি থৈছে অসমৰ মানুহে বিশেষকৈ গাঁৱৰ যিখিনি মানুহে মোক যি উষ্ণ আদৰণি জনাই থৈছে তাতকৈ আৰু কিবা ডাঙৰ পুৰস্কাৰ আছে বুলি মই নাভাবোঁ বঁটা আছে বুলি নাভাবোঁ তথাপিও সংগীত নাটকমে সেইবিলাক অৰিহণাৰ বাবেই নিশ্চয় মোক এইটো নিৰ্বাচিত কৰিছে মই ভাল পাইছোঁ যেতিয়া প্ৰথম দেউতা মোৰ জন্ম শ্বিলঙত সেইকাৰণে মোৰ নাকটো চেপেটা মোৰ দেউতাই সেইকাৰণে মোক খাচীয়ানী বুলিয়ে কৈছিলে কিন্তু মোৰ দেউতা মা দুয়োগৰাকী নাক চাক ধুনীয়া আৰু তাতে মোৰ মাহীদেউ আৰতী বৰুৱা স্বপ্ননীলৰ মাক যে মাহীদেউহঁতৰো খুব ধুনীয়া নাক চকু মইহে কেৱল খাচীয়ানী নিচিনা হ'ম তথাপিও মই বেয়া নাপাওঁ মই আনন্দিত হৈছোঁ আৰু মই কেতিয়াবা মানে অলপ যদি খুব দেখিবলৈ ধুনীয়া নহ'লোঁ বুলি আক্ষেপ কৰিলে মোৰ গৃহস্থই কৈছিল যে ৰূপে কি কৰে গুণেহে সাগৰ তৰে মহলিচি কটা এইবোৰ কথা নক'বা দেই মোক মানুহে হাঁহিব শুনিলে এতিয়া ভাবোঁ যে যি নহওক এই বঁটাটো পোৱাত মই আনন্দিত হৈছোঁ বৰ ভাল লাগিছে যিসকল পুৰোধা ব্যক্তিয়ে আগতে পাই গৈছে বা যিসকলৰ মোৰ জীৱনত তেওঁলোকে অৰিহণা যোগাইছে সেইসকললৈ মই প্ৰথম সেৱা জনাইছোঁ তেওঁলোকৰ ভৰিছোঁ বান থিয়েটাৰ মজিয়া বৰপেটাৰ মজিয়াৰ পৰা মোৰ যাত্ৰা আৰম্ভ কীৰ্তন ঘৰৰ পৰা আৰম্ভ গতিকে এই দুখন ঠাই মই বৰপেটাৰ পৰা যেতিয়া তেজপুৰলৈ আহিলোঁ দ্বিতীয় তৃতীয়মান শ্ৰেণীত আৰু তাৰ পৰাই মোৰ গতি আৰম্ভ হৈছে তেজপুৰ যিখন বহুমুখী বিদ্যালয় তাৰ পৰাই মই যাত্ৰা কৰিছোঁ তাত কেইবাটাও মানে শ্ৰেষ্ঠ অভিনেত্ৰী পাইছোঁ আৰু যি বাইদেউ আছিলে গোহাঁই বৰুৱাৰ নাতিনী মৃণালিনী বাইদেউ এই বাইদেউসকলৰ অৰিহণা যথেষ্ট পদ্মশ্ৰী শিলা বৰঠাকুৰ বাইদেউ আৰু সংগীত বিশাৰদ মীৰা দাস বাইদেউ সেইবিলাকৰ ছত্ৰছায়াত থাকিয়েই মই মোৰ কামবিলাক কৰি আছিলোঁ আৰু সেইখিনি সময়ত আমাৰ কোনো অভিভাৱকৰ দৰকাৰ নাছিল ছাৰ বাইদেউসকলে যথেষ্ট অৰিহণা যোগাই ক'ৰবালৈ যাব লগা হ'ল গীত মাত পৰিৱেশন কৰিবলৈ নাটক কৰিবলৈ তেতিয়া তেওঁলোকে অভিভাৱক হৈ লৈ গৈছিলে আৰু সেইসকলক প্ৰথম মই সেৱা জনাইছোঁ আৰু অসমৰ ৰাইজক বিশেষকৈ গাঁৱৰ ৰাইজে মোক যেনেকৈ এই গোবৰ লেপি থকা হাতেৰে ইজনী আহিছে বুলি যে আহি সাৱটি ধৰে সেইসকলক মই প্ৰথম সেৱা জনাইছোঁ আৰু অসমৰ ৰাইজে মোক বাৰুকৈয়ে মৰম কৰে প্ৰত্যেকেই ভাল পায় আনকি সৰু ল'ৰা ছোৱালী হ'লেও যে বাইদেউ ইমান ভাল পাইছোঁ আপোনাক ইমান ভাল পাইছোঁ আইতা এনেকৈ মাতে যে আৰু মাকে কয় আইতা বুলি কেলৈ মাতিছ আণ্টি বুলি মাত মই নহয় আণ্টি মই নহয় আইতাই হয় এনেকৈ কওঁ নহয় যে ভাল লাগে এইটো যে সৰু ল'ৰা ছোৱালী হ'লেও যে বয়সেও টেণ্ডাৰ কৰিব লাগিব তাৰ বয়ে দেখা নাই মোৰ অকণমান মনত বেজাৰ এটা লাগিছে যে যিজন মানুহে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ লৈ গৈছিলে দুলাললৈ ডাঙৰীয়া তেখেতে এতিয়া সুস্থ হৈছে বৰ্তমান কিন্তু তথাপিও দুলালদা যদি সুস্থ হৈ আহিলেহেঁতেন মোক লগ ধৰিলেহেঁতেন মই দুলালদাকে লগ ধৰিবলৈ যাম এতিয়া আৰু সেইকাৰণে সেইটোৱে অলপমান মনত দুখ এটা দিছে বেজাৰ এটা দিছে হ'লেও যিসকল বন্ধু বান্ধৱী আছে প্ৰাঞ্জল পূৰ্ণিমাকে আদি কৰি গোটেইখিনি আৰু মোৰ লগত কাম কৰা কালচাৰেল এফেয়াৰ্ছত সাংস্কৃতিক সঞ্চালকালয় যিবিলাক পুৰোধা ব্যক্তি আছিল যিসকলক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিলে সেইসকলক মই জীৱনত নাপাহৰোঁ কাৰণ আই বোপাই ঘৰৰ নিচিনা শহুৰ শাহুৰ ঘৰৰ নিচিনা মোৰ কালচাৰেল এফেয়াৰ্ছৰ বন্ধু বান্ধৱী ছাৰ বাইদেউ যিসকল আছিলে সকলোকে মোকো বাইদেউ বুলি মাতে ময়ো তেখেতসকলক ছাৰ বুলি সন্মান কৰোঁ আৰু তেওঁলোকে যেতিয়া গভীৰ আস্থা প্ৰকাশ কৰিছে আৰু উষ্ণ আদৰণি জনাইছে মই সঁচাকৈয়ে আপ্লুত হৈছোঁ ভাল লাগিছে আনন্দিত হৈছোঁ কিছুমানে কয় বাইদেউ আপুনি বহুত দিনৰ মই কৈছোঁ নহয় এই সুযোগ সুবিধাটো ভগৱানে মিলাব লাগিব
আজি লাগে বুলি এইটো বুকুতে কল থোকা পকাব নোৱাৰি নহয় হ'ব এতিয়া মই যদি পাইছোঁ এইখিনি সময় ঠিকে আছে মোৰ কাৰণে ভাল কথা এইটোৱে মোক উৎসাহ উদ্দীপনা দিছে উঠি অহা প্ৰজন্মৰ প্ৰতি আপোনাৰ কেনেকুৱা কি ধৰণৰ ভাল ভাল এতিয়া নতুন প্ৰজন্মই যথেষ্ট ভাল কাম কৰি আছে আৰু টেকনিকেলি ইমান জানে আমি তেতিয়া ইমান জনা নাছিলোঁ নহয় কেমেৰাৰ আগত থিয় হৈ মাত্ৰ কথাটো কৰিছিলোঁ বা ষ্টেজটো আমাৰ কাৰণে গোটেই প্ৰিয় আছিলে তাৰপিছত ৰেডিঅ'ৰ নাটকবিলাক যে কৰিছিলোঁ ৰেডিঅ' গোটেই নাটকবিলাক মানে ভাল লগা আছিলে এইখিনি কথা সদায় মনত পৰে যে ৰেডিঅ' যিসকল পুৰুধা ব্যক্তি আছিলে তেওঁলোকে মোক যথেষ্ট মৰম কৰিছিলে আৰু ৰেডিঅ'ৰ যিখিনি ষ্টাফ আনকি মই কেতিয়াবা অফিচৰ পৰা আহি এখন সৰু গেট চাগে মনত তোমালোকৰ আছে নাই নাজানো মন কৰিলে দেখা পাবা প্ৰতিমা বাইদেউৰ মূৰ্তিটোৰ পিছফালে এখন সৰু গেট আছে একদম চিটি বাছৰ পৰা নামিয়ে ঢা আধাখিনি দৌৰি দৌৰি যাওঁ সময়মতে উপস্থিত নহ'লে বেয়া লাগে যে সেইকাৰণে তাৰ লগত জড়িত ৰেডিঅ'ৰ লগত জড়িত গোটেইখিনি একেবাৰে ইন্দ্ৰজিতলৈকে বুকুৰ আপোন গোটেইখিনি তেওঁলোকে তেওঁলোকৰ কামবিলাকত মোৰ অৰিহণা যোগাইছিল আৰু গতিকে মোৰ ভাল লাগে এইবোৰ কথা ভাবি কেৱল যে ইন্দ্ৰজিত আচলতে মোৰ ল'ৰাৰ নিচিনা কেৱল যে ইন্দ্ৰজিতে আছে নহয় গোটেই ৰাজীৱ ফুকনৰ পৰা আদি কৰি গোটেইবিলাকে আমি আচলতে এটা পৰিয়ালৰ নিচিনা কোনোবাই আচাৰ বনাইছে আচাৰখিনি লৈ আহিছে কোনোবাই টিফিন লৈ আহিছে তইতো আজি টিফিন আনা নাই খা বুলি কয় মীৰা বাইদেউ আৰতি দাস বৈৰাগী তেনেকৈ বীণা দাস মান্না যিখিনিয়ে মোক সদায় জীৱনত অৰিহণা যোগাই আহিছে মোৰ আজি স্মৰণ কৰি আছোঁ তেওঁলোকক যে সকলোৰে অৰিহণা মোৰ জীৱনত আছে আৰু বিশেষকৈ মোৰ স্বামীয়ে তেখেতে মোৰ সকলোবিলাক ক্ষেত্ৰতে আৰু মোৰ স্বামীৰ ঘৰখন মা দেউতাইতো ভাল পাবই সৰুৰে পৰাই নিজে নাচিলে বাকিলে তেনেকুৱা হ'লে যে ল'ৰা ছোৱালীয়ে এনেকুৱা অভিনয় কৰিছে ভাল পায় কিন্তু মোৰ শহুৰৰ ঘৰে যে এইখিনি দিলে যে নাটক থিয়েটাৰ কৰিবলৈ মানে মোৰ শহুৰ শাহু আগৰ দিনৰ আছিল যদিও তেখেত টিচাৰ আছিলে আগৰ দিনৰ মানুহ যদিও ইমান সুন্দৰকৈ আৰু মোৰ প্ৰথমখন নাটক ৰবীন্দ্ৰ ভৱনত কৰোঁতে আধে অধুৰে সেইখনত প্ৰাঞ্জল মোৰ দেউতা আৰু পূৰ্ণিমা মোৰ মা আৰু তেতিয়া মই ক্ষীণ মীন গতিকে মোক একেবাৰে যদিও মই বিয়া হৈ তালৈ আহিছোঁ এতিয়া দুলালদাই তেতিয়া কি কৰিলে সৰু স্কাৰ্ট ব্লাউজ পিন্ধা ছোৱালী এজনী কৰি দিলে আধে অধুৰে মোহন ৰাকেশ্বৰ আছিলে সেইখনত প্ৰথম যেতিয়া নাট শাখাৰ পৰা সেইখন নাটক কৰিছোঁ আৰু খুব সুফল পাইছিলোঁ আৰু খুব ভাল হৈছিলে দুলালে যিবিলাক নাটক কৰাইছিলে আজিও জাউতিযুগীয়া হৈ আছে আৰু অকল যে তেখেতে আছিল বাকী যিসকল পুৰুধা ব্যক্তি আছিল যুগল দাস ছাৰ তেনেকৈ আছিলে আৰু ঠিক তেনেকৈ আগৰ মন্ত্ৰী আছিলে তেখেত সেই অমৰজ্যোতিহঁতৰ দেউতাক যে তেখেতেও তেনেকৈ আমি আটাইবিলাকে বৈজয়ন্তীৰ পৰা নাটক কৰিছিলোঁ ভাল লাগিছে এতিয়া মানে নীলুদা শয্যাশায়ী হৈ আছে কিন্তু নীলুদাই প্ৰথম চাগে ফোন কৰিলেহেঁতেন যি নহওক তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ কাৰণ সেইবিলাক মিডিয়াত কাম কৰিয়ে মই বেছি জনপ্ৰিয় হৈছিলোঁ গাঁৱৰ মানুহবিলাকে যে মৰম কৰি পেলাই সাৱটি ধৰে এই গোবৰ লিপি থকা হাতখনেৰে এইজনী আহিছে বুলি যে ধৰে নিজৰ বুকুৰ বাই ভনী যেন লাগে ইমান মৰম কৰে গাঁৱলৈ গ'লেও গতিকে সেইটো মোৰ ভাল লগা কথা অনুভৱ বুলিলে মই সেইখিনিকে কৈছোঁ চহৰ বুলি নহয় চহৰতো গোটেইখিনিয়ে মোক ভালেই পায় কাৰণ কম বয়সীয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৰে লগত মানে মই মিলা প্ৰীতিৰে থাকিবলৈ ভাল পাওঁ